নমস্কাৰ, মই দীপাংকৰ বৈশ্যৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ব্লগলৈ। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ। বহুদিনৰ মূৰত ফুৰিবলৈ আহিছোঁ শিৱসাগৰ। এয়া মই বৰ্তমান আছোঁ তলাতল ঘৰত। বেকগ্ৰাউণ্ডটো দেখি আপোনালোকে হয়তো গমেই পাইছে, মই তলাতল ঘৰত আছোঁ এতিয়া। ক্লাছ সৰুতে আমি তৃতীয় চতুৰ্থ মানত থাকোঁতে কিতাপত পঢ়িছিলোঁ, ৰংঘৰ তলাতল ঘৰ নাম শুনিছিলোঁ। আজি বহুদিনৰ মূৰত সঁচাকৈয়ে তলাতল ঘৰলৈ আহিলোঁ। পুৰণি কীৰ্তিচিহ্নবোৰ চাবলৈ ভাল লাগে বহুতে। মই আপোনালোকক যিখিনি পাৰোঁ দেখুৱাই যাম। ফাইনেলি আমি পাই গ'লোঁ তলাতল ঘৰ। এয়া তলাতল ঘৰৰ ভিতৰৰ দৃশ্য। চাৰিওফালৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান ফটোশ্বুট চলি আছে, বিটুই ফটো মাৰি আছে। মই চাৰিওফালে কেমেৰা কৰি আছোঁ আৰু এয়া মোৰ চুইটাৰ আৰু গামোচাটো মেলি থৈছোঁ, কাৰণ আমি গা ধুইছিলোঁ। আৰু তলাতল ঘৰত নতুনকৈ ফুলবিলাক ৰুইছে, ফুলবিলাক ফুলা নাই, ফুলিলে বহুতে ভাল লাগিব হয়তো। পিছত গ'লে হয়তো আৰু বহুত ধুনীয়া দেখি। শিৱদৌল স্বাগতম, ৱেলকাম টু শিৱদৌল। প্ৰতি সোমবাৰে ভোগৰ সময় পুৱা 7 বজাৰ পৰা 9 বজালৈ ভিডিঅ' কৰোঁ অলপমান। এয়া পাৰ চৰাইবিলাক, পাৰ চৰাই। শিৱ মন্দিৰ। ইয়াতো বহুতো মানুহৰ সমাগম হৈছে। এইটো হৈছে কাৰেংঘৰ। কাৰেংঘৰত ভিডিঅ' কৰা হোৱা নাই, সেইকাৰণে ফটো এখন দি দিছোঁ। আৰু এইটো হৈছে জয়সাগৰ পুখুৰী। বহুত ডাঙৰ পুখুৰীটো, সঁচাই বহুত ডাঙৰ। পুখুৰী পাৰে পাৰে খোজকাঢ়িলে হয়তো বহুত দেৰি লাগিব। মই কেমেৰাৰে অলপমান দেখুৱাইছোঁ আপোনালোকক।